Hello friends, welcome to my channel. আজি মই মেল পাপায়া প্লান্ট আৰু ফিমেল পাপায়া প্লান্টটো কেনেকৈ চিনাক্তকৰণ কৰিব মই হেতু দেখুৱাম আৰু লগতে কোনটো প্লান্টত ফ্ৰুটস আহিব কোনটোত নাহে ফ্ৰুটসটো কেনেকৈ ফৰ্মেশন হয় মই গুটেখিনি জনাব চেষ্টা কৰিম সো ভিডিওটো শেষলৈ চাব ইন জেনাৰেল ক'ব গ'লে পাপায়া প্লান্টটো এটা ইউনিসেক্সুৱেল প্লান্ট হয় ইউনিসেক্সুৱেল মিন্স য'ত যিকোনো এটা টাইপৰ ৰিপ্ৰডাক্টিভ অৰ্গেন থাকিব ইদাৰ ইট ক্যান বি মেল অৰ ফিমেল কিন্তু কিছুমান প্লান্টত বাইসেক্সুৱেল ফ্লাৱাৰো দেখা গৈছে বাইসেক্সুৱেল অৰ হাৰ্মাফ্ৰডাইট বুলিও কয় তো সেইবোৰত কি হয় দুটা টাইপৰ ৰিপ্ৰডাক্টিভ অৰ্গেন এটা ফ্লাৱাৰতে প্ৰেজেন্ট থাকে বাট হেতু ৰেয়াৰ কেছ হয় আৰু এতিয়া কথাটো হ'ল কোনটো প্লান্টত ফ্ৰুটস আহিব জেনাৰেলি ফিমেল প্লান্ট যোনটো হয় হেতুত ফ্ৰুটস আহে কিন্তু অকলে ফিমেল প্লান্টে ফ্ৰুটস ফৰ্মেশন কৰিব নোৱাৰে ইয়াৰ কাৰণে ই ফ্ৰুটসটো প্ৰডিউস কৰিবৰ কাৰণে মেল প্লান্টৰ প্ৰয়োজন হয় যদি ফ্ৰুটসটো ন্যাচাৰেলি অকাৰ হৈ আছে তেনেহলে মেল প্লান্টৰ প্ৰয়োজন হ'ব বা বেলেগ ধৰণৰ আজিকালি বহুত বৈজ্ঞানিক পদ্ধতি ওলাইছে বা এপোমিক্সিস কৰে সেইবোৰ বেলেগ ধৰণৰ টাৰ্ম সেইবোৰ মই এতিয়া ডিসকাস কৰিব খোজা নাই যেতিয়া মেল গেমেট এটা আহি ফিমেল প্লান্টৰ ওভাম বা ওভেৰীৰ ভিতৰত থকা এগৰ লগত ফাৰ্টিলাইজ কৰে তাৰ পিছতহে গৈ পেলাই ফ্ৰুটস ফৰ্মেশন হয় সো ন্যাচাৰেলি উইদাউট মেল প্লান্ট এটা ফ্ৰুট ফৰ্মেশন হোৱাটো ইম্পসিবল সো সাকে আপুনি বহুতেকো কোৱা শুনিছে যোনবোৰ ফাৰ্মাৰ থাকে ইহতে কয় যে বহুত যেতিয়া পাপায়া প্লান্ট কাল্টিভেট কৰে ইহতে এটা নহলে দুটা এটলিষ্ট মেল প্লান্ট ওচৰে পাজৰে ৰাখি দিয়ে আৰু যদি আপুনি এনেকুৱা ঠাইত পাপায়া প্লান্ট কাল্টিভেট কৰি আছে য'ত ওচৰে পাজৰে একো মেল প্লান্ট নাই তো তেতিয়াহ'লে আপুনি এটলিষ্ট এটা মেল প্লান্ট তাৰ ওচৰত ৰাখি দিব নহলে ফ্ৰুটস ফৰ্মেশন হোৱাটো বহুত টান যদি ন্যাচাৰেলি ক'ব গৈছে তেনেহ'লে ফ্ৰুটস ফৰ্মেশন নহয় এতিয়া আপুনি বহুতকে কোৱা শুনিছে চাগে মোৰ মেল প্লান্টটো অমিতা লাগিছে আপুনি বহুতকে কোৱা শুনিছে চাগে মেল প্লান্টত ফ্ৰুটস আহিছে বা অমিতা ধৰিছে হয় অমিতা ধৰে তেনেকে কিবা বেলেগ বেলেগ পদ্ধতি আছে মই সিকুৱেন্স ওয়াইজ আপডেট কৰিম হেবোৰ মই নিজে কৰি আছো সো হেতু পিছত মই এটা ভিডিও আপলোড কৰি দিম এতিয়া বলক মই ফ্লাৱাৰৰ ডিফাৰেন্সটো দেখুৱাই দিও আৰু এটা কথা কৈ দিও ইখিনিতে যদি আপোনাৰ প্লান্টটো মেল হৈছে লগে লগে প্লান্টটো নাকাটিব এটলিষ্ট এবাৰ ট্ৰাই কৰি চাব ফ্ৰুটস নাহিলে সদায় ফ্ৰুটস আহিব বুলিও কথা নাই বাট আমি এবাৰ চেষ্টা কৰিব পাৰি সো অমিতা গছৰ বৈজ্ঞানিক নামটো হ'ল কেৰিকা পাপায়া আৰু এইটো দেখিবলৈ পাই আছে আপুনি ফিমেল ফ্লাৱাৰটো আৰু এই হেয়াৰ ষ্ট্ৰাকচাৰটোক ষ্টিগমা বুলি কোৱা হয় ইয়াৰ থ্ৰুৱেদি মেল গেমেটটো ইয়াৰ ভিতৰলৈ সোমায় এণ্ড এইটো কমপ্লিট ফিমেল প্লান্টটো হয় কিমান অমিতা লাগিছে আপুনি দেখিবলৈ পাইছে আৰু এইটো আনঅপেন ফিমেল ফ্লাৱাৰটোৱে হয় মই ইয়াৰ পিছত আৰু এটা ভিডিও আপলোড কৰিম মেল প্লান্টত কেনেকৈ ফ্ৰুটস আনিব পাৰি আৰু এটা কথা কওঁ মই মেল প্লান্টবোৰে হাই টেম্পাৰেচাৰত ই এজ এ ফিমেল বিহেভ কৰে আৰু যেতিয়া ই ফিমেললৈ কনভাৰ্ট হৈ যায় তেতিয়া ই ফ্ৰুটস বিয়াৰ কৰিব পাৰে সো তেতিয়া আমি কওঁ যে মোৰ মেল প্লান্টটোত ফ্ৰুটস লাগিছে বাট মোৰ মতা গছটোত ফল ধৰিছে তেতিয়া কওঁ আমি সো কাৰণ ই তেতিয়া ফিমেললৈ কনভাৰ্টে হৈ যায় সো তেতিয়া ফ্ৰুটস বিয়াৰ কৰাটো ইটস নৰ্মেল এইটো হ'ল মেল ফ্লাৱাৰ এই ইয়েলো কালাৰৰ যে দেখিবলৈ পাইছে এইটোক ষ্টামেন বুলি কোৱা হয় আৰু এইটো হ'ল কমপ্লিট মেল প্লান্টটো আৰু এতিয়া মই বাইসেক্সুৱেল ফ্লাৱাৰটো দেখুৱাব পৰা নাই আৰু মোৰ ঘৰত নাই কিন্তু ফ্লাৱাৰটো ইয়াৰে পৰা ফৰ্ম হয় কিন্তু দেখিবলৈ মেল ফ্লাৱাৰৰ দৰেই হয় কিন্তু অৰিজিনেটটো যেনেকুৱা ফিমেল প্লান্টৰ একেবাৰে গাৰ পৰা লাগি আহি আছে তেনেকুৱা ইয়াৰে ওপৰত ফৰ্মেশন হয় আৰু তাতে মেল প্লাস ফিমেল দুটা ৰিপ্ৰডাক্টিভ অৰ্গানে থাকে সো তাৰ এক্সট্ৰাকে পলিনেশন হোৱাৰ দৰকাৰ নপৰে
যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব যেতিয়া মই ভিডিঅ' আপলোড কৰিম লগে লগে ন'টিফিকেশ্যনটো পাই যাব আপুনি